চিৰাং পাব্লিক স্কুলৰ এনুৱেল ফাংচন আৰু তোমাক আজি স্পেচিয়েল গেষ্ট হিচাপে মাতিছে ইয়াত পাৰফৰ্ম কৰিবলৈ কেনেকুৱা লাগিছে আজি বঙাইত আহি ফাৰ্ষ্ট আপোনালোকক নমস্কাৰ মোৰ নাম মধ্যশ্ৰী উপাধ্যায় আৰু আজি মোক চিৰাং পাব্লিক স্কুলত মাতিছে মোক ইমান ভাল লাগি আছে ইয়াত ষ্টুডেণ্টবিলাক ইমান ডাঙৰ ফ্ৰেণ্ড মোৰ আৰু ইয়াত ইমান মৰম পাই আছোঁ প্ৰিন্সিপাল ছাৰ আৰু চবৰ টিচাৰৰ আৰু মই আজি এটা কথা ক'বলৈ বিচাৰোঁ কিয়নো মই এটা গুৰুৰ প্ৰগ্ৰেমত আহিছোঁ এইকাৰণে গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰা গুৰু সাক্ষাৎ ব্ৰহ্মা তস্मै শ্ৰী গুৰুদেৱ নমো নমঃ কিয়নো আজি আমি এটা স্কুলত আহিছোঁ মানে এটা ভগৱানৰ মন্দিৰত আহিছোঁ মোকতো যেতিয়া মই গুৰুক লগ পাওঁ ন তেতিয়া মোক এনেকুৱা লাগে মই এটা গুৰুক লগ পাইছোঁ আৰু আপোনালোকে চবে মানে ভাবে চাগে কি মইতো খালি ডান্সেই কৰোঁ পঢ়াইটো নকৰোঁ এনেকুৱা নহয় মই ডান্সৰ লগত পঢ়াইও কৰোঁ আৰু মই এতিয়া ক্লাছ 3ত আছোঁ ফাৰ্ষ্ট অফ অল মই 95% পাইছিলোঁ কিন্তু যেতিয়া মই ছুপাৰ ডান্সাৰত গ'লোঁ তাত মই উইনাৰ হ'লোঁ তেতিয়া মই 3 মহিনা মই পঢ়াই নাই মানে মই খালি ডান্সতে ফ'কাছ কৰি আছোঁ তাত মই 3 মহিনা মুম্বাইত পঢ়িলোঁ ন এইকাৰণে পঢ়াইটো হোৱাই নাই অনলাইন ক্লাছ হৈ আছিলে কিন্তু অনলাইন ক্লাছত বেছি ভালকৈ বুজা নাপায় ন এইকাৰণে মোৰ এতিয়া 91% আহিছে এইটো এক্সামত মোৰ হিচাপে এইটো ভালেই হয় মই ইমান কষ্ট কৰি আছোঁ আৰু মই আৰু বেটাৰ কৰিবলৈ খোজোঁ আৰু ইয়াতে যিমান আজি ষ্টুডেণ্টবিলাক আহিছে পাৰফৰ্ম কৰিবলৈ চবক বহুত অল দ্য বেষ্ট ভালকৈ কৰিবা আৰু এনেকৈ আগবাঢ়ি যাবা আৰু মই প্ৰিন্সিপাল ছাৰক থেংক ইউ ক'বলৈ বিচাৰিছোঁ আপুনি মোক ইয়াত মাতিছে থেংক ইউ ছ' মাছ ছাৰ আৰু তুমি আজি কোনটো গানত পাৰফৰ্ম কৰিবা এইকাৰণে মই এতিয়া ক'বলৈ মানে খোজা নাই কিন্তু মই হিন্দী ছঙত আছামিজ ছঙত মই ডান্স কৰিম আৰু ইয়াত ছাৰো আছে ছাৰকো মই থেংক ইউ ছ' মাছ ক'বলৈ বিচাৰিছোঁ কি মেম আমাক এইটো বুজা নাই মেমে ইমান ভালকৈ সেইকাৰণে আমাৰ স্কুলতো মই স্কুলত কৰোঁ ন আমাৰবিলাকো মেম বহুত ভাল আছে আৰু মই যেতিয়া মই আহি আছিলোঁ তেতিয়া চাইছোঁ ইয়াত মেমবিলাক বহুত ধুনীয়া আছে ইয়াত ছাৰো ধুনীয়া আছে কিন্তু মেমবিলাক অলপ বেছি ধুনীয়া আছে আৰু এই স্কুলৰ ষ্টুডেণ্টবিলাক তোমাৰ দৰেই মোৰ দৰেই এজন আছে চবেই ইমান কিউট ইমান ড্ৰেছ ভাল পিন্ধি আহিছে মোক ইমান ধুনীয়া লাগিছে মোক এনেকুৱা লাগি আছে মোতকৈ ধুনীয়া হৈ আছে বুলি আৰু যোনসকলে তোমাৰ ডান্স কৰিব বিচাৰে ফিউচাৰত ভাল ষ্টেজ পাব বিচাৰে তেওঁলোকক তুমি কি মেছেজ দিবা মই এইটোৱে মেছেজ দিওঁ কিয় আমি মানে ডান্সটো কৰিব লাগে যোনে মানে মিউজিকত হ'ল ডান্সত হওক ছিংগিঙত হ'ল চব আমি কৰিব লাগে কিন্তু ফাৰ্ষ্ট অফ অল আমি পঢ়াই কৰিব লাগে পঢ়াই আমাৰ বহুত ইম্পৰ্টেণ্ট আমি মানে কি হয় আমি সৰু ল'ৰা ছোৱালী হয় ন আমি খালি ফোনে চাওঁ এতিয়া মাম্মা যেতিয়া এক্সাম আহিব তেতিয়াতো আমি পঢ়িয়ে লওঁ এতিয়া কি হ'ব এতিয়া এনে মানে হয় ছামাৰ ভেকেশ্যনত আমি ফোন চাবলৈ পাৰোঁ কিন্তু ইমানো নাচাবা কি মানে নিজৰ চকু চব মানে এইটো চশমা লগাব লাগে ইমানো নাচাবা আমি ছামাৰ ভেকেশ্যনতো খেলিব লাগে চাব লাগে ফোন কিন্তু 2 ঘণ্টা হ'লেও আমি অলপ দেৰিটো পঢ়িলে একো নহয় ন আমাৰ আমি টাইমটো এনে পাওঁ আৰু এক্সাম যেতিয়া আহিব এক্সামত আমি আৰু বেছি মানে ইজি হৈ যাব পঢ়িবলৈ চবেই ইয়াতে থাকিব ন আমাৰ এইকাৰণে মইতো ঘৰত এটা টাইম টেবল বনাই ৰাখিছোঁ কিমান দেৰি ফোন চাম কিমান দেৰি খেলোঁ আৰু কিমান দেৰি মই পঢ়িম চব টাইম টেবল বনাই ৰাখিছোঁ আৰু লাষ্টত সুধিবচোন তুমি ৰিচেণ্টলি CM ছাৰক লগ পাইছিলা কেনেকুৱা লাগিল CM ছাৰক লগ পাইতো মানে ইমান ভাল লাগিলে এইটোতো মোৰ এটা সপোন আছিলে এইটো পূৰণ হ'ল মোৰ CM ছাৰৰ লগত যি মানে কথা পাতিছোঁ বহুত ভাল লাগিছে মই মোৰ গাঁৱৰ ৰাস্তাৰ কাৰণেই কথা পাতিছোঁ আপোনালোকেতো চবেই জানে আমাৰ গাঁৱৰ ৰাস্তা ইমান বেয়া বুলি ন এইকাৰণে মই কথা পাতিছোঁ CM ছাৰ কৈছে যেতিয়া মই টাইম পাম তোমাক ফোন কৰি মই ৰাস্তা বনাই দিম বুলি কৈছিলে মোক তেতিয়া বহুত ভাল লাগিছিলে আৰু CM ছাৰ মোক ঘৰতো মাতিছে কৈছে যেতিয়া মোৰ ল'ৰা ছোৱালী আহিব ন তেতিয়া মই তোমাক ঘৰত মাতিম খাবলৈ বুলি আৰু আপোনালোকেতো জানে ন CM ছাৰ যি কয় এইটোতো সঁচাকৈ কৰে এইকাৰণে চাগে মোকো মাতিব মইতো একদম লাকি হয় CM ছাৰ লগত লগ পাবলৈ বহুত লাকি হয় থেংক ইউ থেংক ইউ